বিতুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকেই মনত পেলাই জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা। মই সেয়াই কৈছোঁ, তেওঁকো কৈছোঁ আমি সকলোবোৰ এটা মাধ্যম, তেওঁ এক মাধ্যম। তেনেদৰে সকলোবোৰ হৈ থাকক, ভাল কামবোৰ হওক, ভাল কামবোৰ যিকোনো ধৰণেৰেই হওক, সেইটোৱে কথা। আৰু জুবিনে অসমেৰে কেতিয়াও যাব নোৱাৰে, অসমীয়াক ইমান ভাল পাইছিলে কেনেকৈ যাব। সকলোবিলাক জুবিন দাই কৈ আছে স্পখানৰ কাষত এইখন আছিলে, ইয়ালৈ মানুহ দুৰ্গন্ধ নাই। জুবিন দাই আজি ফুলনি কৈ দিলে, বিস্তাৰিত একো কৰা নাই। বিশ্বাস আছে জুবিন দাৰ নগৰ জামেৰে পৰিচিত কৰিছোঁ আৰু এই নগৰে জুবিন দাৰ আত্মাই পুনৰবাৰ এই ঘৰ কেতিয়াও নাভাঙে। যি 17-18টা ঘৰ ভাঙিলোঁ কেতিয়াও নাভাঙে। আপোনালোকে চাই থাকিব জুবিন দাৰ আত্মা সদায় আছে, সদায় থাকিব মহানাত।